নমস্কাৰ বন্ধুসকল মই কেবাদিনো ধৰি ব্লগ বনাব পৰা নাছিলোঁ সো বন্ধুসকল আজি আকৌ আপোনালোকৰ মাজলৈ আহিছোঁ বন্ধুসকল আশা কৰোঁ আপোনালোকে ভালে আছে ভালে থাকক কুশলে থাকক বন্ধুসকল মই আজি গৈ আছোঁ ঢকুৱাখানাত অৱস্থিত অৰ্থাৎ লখিমপুৰ জিলাৰ ঢকুৱাখানাত অৱস্থিত শ্ৰী শ্ৰী বাসুদেৱ থানলৈ সো বন্ধুসকল তেন্তে যাত্ৰা আৰম্ভ কৰোঁ আপোনালোকে ভিডিঅ'টো কন্টিনিউ কৰি সো বন্ধুসকল এইখন হৈছে ঢকুৱাখানাৰ ঐতিহ্যমণ্ডিত সাৰহী দেৱালয়খন সো বন্ধুসকল আগুৱাই যাওঁ ভিডিঅ'টো চাই থাকক সো বন্ধুসকল আমি 20 কিলোমিটাৰ মান আহি ঢকুৱাখানা চাৰিআলি পালোহি বন্ধুসকল আপোনালোকে ভিডিঅ'টো চাই থাকিব ইয়াত ঢকুৱাখানা চাৰিআলিখন আপোনালোকক অলপ দেখুৱাব চেষ্টা কৰিম এয়া থানাখন হয় ঢকুৱাখানা থানাখন তথাপিতো আপোনালোকক দেখুৱাব চেষ্টা কৰিম এয়া সো বন্ধুসকল আপোনালোকে এই সেউজীয়া ফিল্ডখন দেখিছে সেইখন হৈছে ঢকুৱাখানাৰ নৰ্মাল ফিল্ড ইয়াতে বন্ধুসকল ৰাজহুৱা কামবোৰ যি ৰাজহুৱা অনুষ্ঠানবিলাক সেইখিনি স্থানতে পতা যায় অকল আমি আহি বাসুদেৱ থানৰ মুখ্য দুৱাৰখনলৈ পালোহি অৰ্থাৎ গেটখনলৈ পালোহি সো ইয়াতে আমি আহিলোঁ যেতিয়া বন্ধুসকল ধূপ চাকি এটা লৈ লওঁ বজাৰ এটা কৰি লওঁ সো ভিডিঅ'টো চাই থাকিব বন্ধুসকল ফাইনালি আমি ঢকুৱাখানা থানলৈ আহি পালোহি বাসুদেৱ থানলৈ আহি পালোহি সো বন্ধুসকল আপোনালোকে চাই থাকিব মই বিশেষ মন্দিৰৰ গোটেই স্থানসমূহ দেখুৱাব চেষ্টা কৰিম বন্ধুসকল চাই থাকক মানুহ আজি দেওবাৰ বহুত মানুহ আহিছে এয়া চাওক বহুত ভিৰ আছে আজি বন্ধুসকল আমি চাকিটো জ্বলাই লওঁ এতিয়া প্ৰথমে চাই থাকক ভিডিঅ'টো বন্ধুসকল ইতিমধ্যে আমি চাকিধূপ জ্বলালোঁ চাকিধূপ জ্বলাই এতিয়া আমি লাইন পাতিবলগীয়া হৈছে চাওক বন্ধুসকল ভগৱানক দৰ্শন কৰিবলৈ এনেদৰে কষ্ট কৰিবলগীয়া হৈছে ইমান ৰ'দ বন্ধুসকল ইমানেই ৰ'দ আৰু তাতে মানুহ ইমানেই ভিৰ হৈছে চাওক আজি দেওবাৰ দিনটোত বিশেষকৈ মানুহ বহুত আহিছে বন্ধুসকল চাওক আজি তিনিচুকীয়া ডিব্ৰুগড় যোৰহাট ইত্যাদিৰ পৰা মানুহ আহিছে চ' ইয়াতে মই দুজনমান বন্ধুক লগ পাইছিলোঁ তেখেতলোকক সুধিছিলোঁ বহুত আঁতৰৰ পৰা আহিছে চ' বন্ধুসকল ইতিমধ্যে সেৱাটো কৰিলোঁ ইয়াতে এতিয়া আপোনালোকক বিশেষ পৰিৱেশখিনি অলপ দেখুৱাব চেষ্টা কৰিছোঁ চাওক বন্ধুসকল এয়া খুব সুন্দৰ পৰিৱেশ ভিতৰৰ ভাগতো দেখুৱাব চেষ্টা কৰিম আপোনালোকক এয়া বহুত দূৰ দূৰণিৰ পৰা আহে মানুহ ইয়াতে
বন্ধুসকল মন্দিৰটোৰ লেফ্ট ছাইডত এটা ঘৰ এটা আছে, সেইটো দেখিছে নিশ্চয় আপোনালোকে। সেইখিনি স্থানতে যেতিয়া ফাগুন মাহৰ দৌল যাত্ৰা আৰম্ভ কৰে, তো ফাগুৱা দিনাখন ইয়াতে আপোনাৰ ভাওনা প্ৰদৰ্শন কৰা হয়। হেল্ল' বন্ধুসকল, আমি ইতিমধ্যে বিশেষ ভিতৰখিনি বাসুদেৱ থানৰ সবিশেষ ভিতৰখিনি আপোনালোকৰ দৃশ্য দেখুৱালোঁ। এতিয়া আছোঁ বন্ধুসকল, আমি এতিয়া বাসুদেৱ থানখন বিদায় দিব বিচাৰিছোঁ। চ' বন্ধুসকল, ভাল লাগিলে মোৰ চেনেলটি লাইক কৰিব, আৰু যিহেতু মই নতুনকৈ খুলিছোঁ এইটো চেনেল, চ' সেইটো চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, আৰু যাতে আৰু ভাল ভাল অনাগত দিনবিলাকত অন্যান্য স্থানত গৈ আপোনালোকৰ ঘৰতে বহি ভিডিঅ'বিলাক দেখুৱাব চেষ্টা কৰিম। চ' আজিলৈ বাই বাই।